হেৰা তোমাৰ জিৰ ওলাই হ'ল নে এওঁলোক কিন্তু আহি পালেহি দেই তাইৰ ওলাই কেতিয়াবাতে হ'ল আৰু জীয়েৰজনী মোৰহে আপোনাৰতো একোৱেই নহয় হেৰা মই কথাষাৰহে কৈছিলোঁ আপোনাৰতো এনেকৈয়ে দিনবোৰ গৈছে আপোনালোক পালেহি বাটত আহোঁতে একো অসুবিধা নাই হোৱাতো নাই হোৱা একো অসুবিধা নাই হোৱা পানী খাব দেই হেৰা যোৱা মাইনাক লৈ আনাগৈ চাহ খাব এইজনীয়ে মোৰ ছোৱালী তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম মাইনা শইকীয়া বৰ ধুনীয়া নাম so sexy শৰ্মা চাহ খাওক আকৌ খাইছো দিয়ক বাবা চাহ খোৱা শৰ্মা আমি বহুত কথা পাতিলোঁ এতিয়া ল'ৰা ছোৱালীও কথা পাতি লওক ঠিকেই কৈছে আমি অলপ আঁতৰি দিয়াই ভাল হ'ব ব'ল দেউতাই কৈছে তুমি বোলে কথা কমকৈ কোৱা দেউতাই মিছাই কৈছে কি তুমি মানে কথা বেছিকৈ কোৱা হয় দেউতাই তেনেকৈ ক'লে মানে দেউতাই গম নাপায় যে মই ইমান কথা পাতো বুলি শুনাচোন কোৱা মানে মোৰ হেৰিখন ল'ৰা এটাক দি থোৱা আছে কি হেৰিখন হোৱাট ইজ হেৰিখন মানে মোৰ হৃদয়খন হোৱাট
নহয় মানে মই তাৰ পৰা 500 টকা ধাৰলৈ লৈছিলোঁ। দিব নোৱাৰা কাৰণে মোৰ হৃদয়খন দিবলগীয়া হ'ল। কিন্তু তুমি চিন্তা নকৰিবা, এইকেইদিনতে ধাৰটো মাৰি পিনে মই হৃদয়খন লৈ আনিম। এতিয়াতো মোৰ হৃদয়খন তোমাকে দিব লাগিব ন। আৰু শুনাচোন, কোৱা। বিয়াৰ পিছত সপ্তাহত এদিনকৈ মোক শ্বপিং কৰাবলৈ নিব লাগিব। নিবানে? নিবতো লাগিবই। সমস্যাটো বঢ়াব বিচাৰিছোঁ যেতিয়া নিবই লাগিব। কি ক'লা তুমি? নাই, একো নাই। আৰু শুনাচোন, শুনি আছোঁ, কৈ থাকা। বিয়াৰ পিছত কি কি কৰিম তাৰ ৰুটিন এখন বনাই থোৱা আছে, শুনিবা নেকি? ঠিক আছে, শুনোৱাচোন। 8টা বজাত উঠিম, 9টা বজাত চাহ বনাই মা দেউতাক দিম, আৰু 10 বজাত ভাত বনাম, আৰু 12টা বজাত খাবলৈ দিম। দিনটোত ভাত এবাৰহে হ'ব, তাকো দালি ভাত। আৰু শুনা, সপ্তাহত কোনোবা এদিনা মাছ বা মাংস থাকিব লাগিব। আৰু মাহেকত 10 দিন থকাকৈ মই ঘৰলৈ আহিম। হ'বনে বেবী? দেউতা, এইখন বিয়া মই নাপাতো।